নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ মাজলৈ আৰু এটা অতি ভাল খবৰ লৈ আহিছোঁ। বন্ধুসকল, আপোনালোকৰ যিসকলে টয়লেটৰ বাবে যোৱা কেইদিনমান আগতে আবেদন কৰিছিল তেওঁলোকৰ বাবে অতিকৈ ভাল খবৰ, কিয়নো চৰকাৰে ইতিমধ্যে টয়লেটৰ বাবে ৯,০০০কৈ টকা আপোনালোকৰ একাউণ্টত দিয়া আৰম্ভ কৰিছে। গতিকে আজি মই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে টয়লেটৰ পইচা পাইছে নে নাই পোৱা, কেনেকৈ চেক কৰিব সেইখিনি মই আপোনালোকক জনাই দিম। আৰু যিসকলে টয়লেটৰ পইচা পোৱা নাই তেওঁলোকে কেনেকৈ পইচাখিনি লাভ কৰিব বা কি কৰিব লাগিব আপোনালোকক মই সবিশেষ জনাই দিম। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো অতি মনোযোগেৰে চাই যাব। ভিডিঅ'টো দেৰি নকৰাকৈ মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ' আৰম্ভ কৰাৰ আগত আপোনালোকলৈ মোৰ এটাই অনুৰোধ, যদি মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো আৰম্ভ কৰা যাওক। বন্ধুসকল, আপোনালোকে যদি টয়লেটৰ বাবে আবেদন কৰিছে তেতিয়াহ'লে আপোনালোকৰ একাউণ্টত চৰকাৰে ৯,০০০কৈ টকা দি আৰম্ভ কৰিছে। যদি আপোনালোকে পোৱা নাই তেতিয়াহ'লে ২-৩ দিনৰ ভিতৰতে আপোনালোকৰ একাউণ্টত চৰকাৰে ৯,০০০কৈ টকা প্ৰদান কৰিব। এতিয়া বন্ধুসকল, আপোনালোকে যদি টকাখিনি চেক কৰিব নোৱাৰে তেতিয়াহ'লে মই এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে চেক কৰিব পাৰে যে ৯,০০০ টকা সোমাইছে নে নাই। যিসকলে ৯,০০০ টকা পাইছে, ৯,০০০ টকাৰ মেছেজটো আহিছে, তেওঁলোকে মোক কমেণ্ট কৰি জনাব, আৰু যিসকলে পোৱা নাই তেওঁলোকেও জনাব। গতিকে মই ভিডিঅ'টো এতিয়া জনাই দিম কেনেকৈ আপোনালোকে চেক কৰিব পাৰে ৯,০০০ টকা সোমাইছে নাই। প্ৰথমতে আপোনালোকে SPM যিটো ৱেবছাইট আছে চৰকাৰী টয়লেটৰ, সেইটোত গৈ আপোনালোকে লগ ইন কৰিব লাগিব আপোনালোকৰ মোবাইল নাম্বাৰেদি। গতিকে মই এতিয়া মোৰ ভিডিঅ'টোত দেখুৱাই দি আছোঁ কেনেকৈ আপোনালোকে লগ ইন কৰিব। লগ ইন বটনত ক্লিক কৰি আপোনালোকে লগ ইনত যাব। পিছত আপোনালোকে ইয়াত যিটো নাম্বাৰ দি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেই নাম্বাৰটো ইয়াত দিব। পিছত এই নাম্বাৰটোত এটা OTP আহিব, এই OTPটো আপোনালোকে ইয়াত বহুৱাই দিব। মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ। গেট OTPত ক্লিক কৰিব, তেতিয়া এটা OTP আহিব আপোনালোকৰ নাম্বাৰত। মই এতিয়া দেখুৱাই আছোঁ আপোনালোকক, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ মনোযোগেৰে চাই যাব। পিছত ইয়াত এণ্টাৰ চিকিউৰিটি, এই কেপচাৰটো ইয়াত বহুৱাব। পিছত চাইন ইন কৰিব। চাইন ইন কৰাৰ পিছত আপোনালোকক নেক্সট এটা পেজত লৈ আহিব। ইয়াত আপোনালোকে ওপৰত দিয়া 3 বটনটোত ক্লিক কৰিব। ইয়াত নিউ এপ্লিকেশ্যন আৰু ভিউ এপ্লিকেশ্যন আছে। নিউ এপ্লিকেশ্যনত আপোনালোকে ক্লিক কৰি আকৌ টয়লেটৰ বাবে আবেদন কৰিব পাৰিব, আৰু ভিউ এপ্লিকেশ্যনত আপোনালোকে ইয়াত চেক কৰিব পাৰিব যে আপোনালোকৰ টয়লেটৰ বাবে টকা সোমাইছে নাই। তেতিয়া আপোনালোকে ইয়াত ছাইডত দেখিব ট্ৰেক ষ্টেটাছ আছে, ইয়াত ট্ৰেক ষ্টেটাছত ক্লিক কৰিব। ক্লিক কৰি একেবাৰে তলত ইয়াত চাব আপোনালোকে যে ইয়াত যিকেইটা গড় আছে, কুটা আছে, ইয়াত যদি আপোনালোকৰ দুটা কুটা অৰেঞ্জ কালাৰৰ হয় তেতিয়াহ'লে আপোনালোকৰ টকাখিনি অতি সোনকালে 2-3 দিনৰ ভিতৰত পাই যাব। আৰু যদি যাৰ এটা কুটা এনেকৈ হৈছে তেতিয়াহ'লে সিহঁতে পইচাখিনি অলপ দেৰিকৈ পাব, কিন্তু অলপ দেৰিকৈ পাব। আৰু যিসকলৰ দুটা কুটাত এনেকৈ হৈছে সেইসকলে অতি সোনকালে পাই যাব। দুটা কুটাত যদি অৰেঞ্জ কালাৰৰ হৈছে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আপোনালোকে চেক কৰিব, আগতে চেক কৰি মোৰ ভিডিঅ'ত মই যেনেকৈ দেখুৱাই দিছোঁ তেনেকৈ আপোনালোকে প্ৰথমতে চেক কৰি ল'ব। চেক কৰি পিছত আপোনালোকে চাব আপোনালোকৰ যে দুটা কুটা এনেকৈ অৰেঞ্জ কালাৰ হৈছে তেতিয়াহ'লে আপোনালোকে ভাবি যে আপোনালোকৰ টকাখিনি অতি সোনকালে আহি আছে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু নতুন ভিডিঅ'লৈ মই আহি আছোঁ। ধন্যবাদ।